বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে নামঘৰলৈ বুলি ওলাইছোঁ। যিহেতু পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ চলি আছে, আজি আমাৰ ঘৰৰ পৰা এভাগ শৰাই আগবঢ়োৱা হৈছে। তাকে আমি নামঘৰলৈ বুলি ওলাইছোঁ। হেল্ল' এভৰিৱান, মোৰ অন্যতা মিনি ব্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। আজিৰ মিনি ব্লগটো এয়া নামঘৰৰ পৰা। আশা কৰোঁ চাই ভাল পাব, মৰম দিব। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এয়া বাহিৰতে হাত মুখ ধুই ধূপ চাকি জ্বলাই লৈ ভিতৰলৈ আহিলোঁ। আমি আহোঁতে নাম প্ৰসংগ চলি আছিল, আহোঁতে অলপ পলমে হ'ল। এয়া এজন দুজনকৈ মানুহ আহিবলৈ আৰম্ভ কৰিছেহে। এইফালে আকৌ চাহৰো ব্যৱস্থা কৰিছে। চাহৰ লগত আছিল পায়স। খাই বৈ আজৰি হৈ আমি এইফালে আকৌ অলপ চাফ চিকুণ কৰি মেলি আহিছোঁ। নামঘৰতে আকৌ কণমানি এজনী লগ পালোঁ নহয়, কি যে মৰম। আজিৰ মিনি ব্লগটো ইমানেই আছিলে। অন্য এটা মিনি ব্লগৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই।